নামি ভক্তি ভাগ অদ্ভুত জগৎ মিথ্যা অনন্ত ব্রহ্মাণ্ডৰ মোৰ সৃষ্টিত যেতিয়া অধৰ্মই ধৰ্ম মহাপাপে পুণ্য ত্যাগ কৰিবলৈ উদ্যত হয় তেতিয়া আত্মিক শক্তি বিনাশ কৰি যুগ ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ বাবে যুগে যুগে অৱতাৰ হয় এই কৰ্মময় জীৱসমূহক প্ৰদান কৰোঁ সৃষ্টিৰ নিয়ম অনুসাৰে বিজয়নগৰৰ ৰাজকুমাৰ অৰ্জন আৰু তেওঁৰ ভাতৃ পৰাগবোৰ মৰম গ্ৰহপতি শনিৰ দ্বাৰাই অজনক ভক্তি পৰীক্ষা কৰি ধৰ্মৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব অন্যহাতে অসুৰাজ্যৰ জংকাটোৱে শিৱৰ পৰা অমৰত্ব লাভ কৰি শিৱৰাচিন্তাৰ সম্ৰাজ্ঞীবোৰ শপত কৰি আৰু দেৱগণক বনে গমন কৰিবলৈ বাধ্য কৰা গতিকে মোৰ ভক্ত অৰ্জনৰ দ্বাৰাই সেই দুষ্ট পাপী জগতসমূহক নিৰ্মল কৰি মোৰ পৰম ভক্ত পিঠাক অৰ্জনৰ লগত মিলন কৰোৱাই ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিব অন্যহাতে দেৱৰ্ষী নাৰদৰ দ্বাৰা মোৰ পৰম ভক্ত পৰাগক বিপদৰ পৰা উদ্ধাৰ কৰিব আৰু আমি নিজে গ্ৰহপতি শনিকো সাক্ষাৎ কৰিম কিছু সময় পাছত তুমি মোৰ পৰম ভক্ত অৰ্জন আৰু তেওঁৰ ভক্তি পৰাগৰ দ্বাৰা শনিক অপমানিত কৰা
আৰু সংযোগে ভক্তক পৰীক্ষা কৰিব মোৰ ভক্ত অজনৰ দ্বাৰা সেই দুষ্ট পাপী জয় জগন্নাথ কৰিব যেতিয়া অজন জয় হৈ যাব তেতিয়া পৰাগতখিনি সহায় কৰিব প্ৰভু আপোনাৰ নিৰ্দেশমতে